সাপৰ মুঠ দেখিছেনে বাৰু মানে খিৰিকী এই ফাকটোত এইটো দেখিছেনে বাৰু ভয় লাগে মোৰ নকৰিবা সেই তেল দি দিলে তালুকন যে মোৰ ভয় লাগিছে নহয় মই পালোহি বুলি কেলে চিঞৰি আছিলে মই পালো যিহেতু দেওবাৰ ভাবিছিলোঁ অলপ দেৰিলৈকে শুম কিন্তু পূজা ভাগৰ যিটো লাউড স্পীকাৰ অলপ সোনকালে সাৰ পালোঁ মানে সোণজনীক খেলাবলৈ তাই যিটোহে মাত মাতিছে কুম্ভকৰ্ণৰ টোপনিটো আজি সোনকালে সাৰ পোৱালে মই পালোহি বুলি কেলে চিঞৰি ক'ত গৈছিলা তুমি ক'ত গৈছিলা মই পালোহি ক'ৰবাত ফুৰিবলৈ গৈছিলা নেকি সপোনতে গৈছিলা নেকি বাৰু দিয়ক পূজাৰ লগত অলপ সময় লেকচাৰ মাৰি ল'লোঁ তাৰপাছত মুখ হাত ধুই পেলাই ডাইৰেক্ট চাহৰ কাপত ধৰিলোঁ আজি চাহকাপ দিছে দেখিছা শুনিছা আজি চাহকাপ যে ইমান ধুনীয়াকৈ দিছা কিবা আনিব লাগিব নি বজাৰৰ পৰা হা শুনিছা নাই আপোনালোকে শুনিলেই নহয় পূজাই মাতটো নিদিলে মানে তাই গম পালে যে মই ভিডিঅ' কৰি আছোঁ বাৰু দিয়ক চাহকণ খাই ল'লোঁ খাই পেলাই আকৌ ডাইৰেক্ট সোণজনীক কোচত ল'লোঁ বোলা বাক অকণ জোকাই আহোঁগৈ বোলা যাবানে বা ওচৰলৈ যাবানে অকণমান জোকাই আহোঁগৈ দেই বাক অকণমান জোকাই আহোঁগৈ দেই বা ভাগত চাইকেলখন লৈ আহিম দেই ৰাহঁতৰ ঘৰলৈ গ'লোঁ অলপ সময় সোণজনীক তাতে খেলালোঁ তাৰপাছত ডাইৰেক্ট ঘৰলৈ আহিলোঁ নখেই নাই দেই সেইকাৰণেহে কিছুমানে বেঙেনা পাত দিয়ে বুলি কয় বেঙেনা পাত দিবলৈও ভয় নহয় একো নহয় আগৰ আমি তহঁতক তেনেকেই ধৰোঁ বাৰু নাই নখৰ হেৰি বহি যাব আৰু নালাগে তেল দি নাই অ' নখ দেখিছা নাই এই কৈ মাজি ফণীখন লৈ আহিব দিয়ক পিছে আপোনালোকে ভাবিছে বুলিব ছোৱালীজনী কিনো কৈছে মানে ল'ৰা ছোৱালী জন্ম হোৱাৰ পাছত এবছৰমানলৈ হেনো এনেকৈ ওলায়ে চবৰে গতিকে আমাৰ সোণজনী ওলাইছে সেইকাৰণে লাহে লাহে মায়ে মানে এৰুৱাই দিছে সাপৰ মুঠ দেখিছেনে বাৰু মানে খিৰিকী এই ফাকটোত এইটো দেখিছেনে বাৰু মই জুম কৰি দিছোঁ চাওকচোন এইটো সাপৰ মুঠ চাওক এই মানে খিৰিকীখনৰ এইখিনি ফাক এটা আছে সৰু ফাক খুব বেছি এইটো 2 ইঞ্চি ফাক হয় সেই 2 ইঞ্চি ফাকতে মানে সেইটো সাপৰ মুঠ বুলি কয় সেইডাল দীঘলকৈ চাওক দীঘলকৈ এইডাল দেখিছেনে এইডাল চাওক এইডাল সাপৰ মুঠ এইডাল এবাৰ যিহেতু অলপ বজাৰ কৰিব লাগে সেইকাৰণে 10 টকীয়া মোনাটো আগফালে লৈ বাইকৰ এক্সেল পকাই ডাইৰেক্ট তিতাবলৈ গ'লোঁ প্ৰথমতে সোমালোঁ ৰণাকত পিছে পূজাই কমফৰ্ট কাপোৰতে দিয়ে নে তাই গা ধোৱা পানীতে দিয়ে তাইহে জানে মানে মাহেকত কমফৰ্ট সৰু 6টামান লাগে সেইকাৰণে বোলো আজি ডাঙৰ এটাকে উঠাই দিওঁ প্ৰথমে কমফৰ্টটো লৈ ল'লোঁ তাৰপাছত সৰু সুৰাকৈ বজাৰ কেইটামান ৰণাকৰ পৰাই আজি কৰি ল'লোঁ তাৰপাছত আকৌ সোণজনীৰ কাৰণে ব্ৰাছ এডাল ল'লোঁ পিছে দাঁতত মাৰিবলৈ নহয় চুলিত মাৰিবলৈ সৰু চালবোৰ যে ওলাইছিলে সেইবোৰ আঁতৰাব ব্ৰাছডাল লৈ কৰি হৈ গ'ল তাৰপাছত আকৌ চকুকেইটা মোৰ জোতা এযোৰত গ'ল পিছে বাইদেউজনীয়ে ক'লে বোলে এই জোতাযোৰ তোমাৰ ছোৱালীজনীলে নহয় মানে 4মহীয়া শিশু কাৰণে হেনো নহয় ডাঙৰ শিশু কাৰণে আৰু দিয়ক বজাৰ কৰি মেলি হৈ গ'ল তাৰপাছত ডাইৰেক্ট ঘৰলৈ আহিলোঁ পিছে আজি আকৌ আমাৰ পূজাৰ গাত ততেই নাই মানে গাঁৱত এখন বিয়া আছে বিয়ালৈ যোৱা ময়ো থাকিম ৰিচিপশ্যনত ময়ো থাকিম চকু যাতে পিক পাৰাক বেলেগলৈ নাযায় আকৌ কিহৰ ইমান ষ্টাইল কৰিব লাগে বিয়ালৈহে যাবা বিয়া খাবলৈহে যাবা পিৰিক পাৰাক চকু বেলেগত নাযায় যে শুনো মই যাওঁ দেই মই যাওঁ দেই মই বিয়া খাবলৈ যাওঁ দেই তাৰপৰা ক্ৰিকেট খেলিম দেই শুনো দেই মোক চুমু এটা দিয়া চুমু পিছে সোণজনী ভাগৰ পেম্পাছ শেষ হ'বলৈ নাপায় পূজাই 2 দিনমানৰ আগৰ পৰাই এলাৰ্মেই বজায় সেইকাৰণে আজি দীঘল মালা এডালে লৈ আহিলোঁ আৰু দিয়ক ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব পাৰিলে পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'লৈ মই আকৌ আহি আছোঁ আজিলৈ তেন্তে ধন্যবাদ।